অসমৰ প্ৰথম মহিলা আই.এ.এছ. কোন আছিল? উত্তৰটো হৈছে পাৰুল দাস। কোনজন আহোম ৰজাই বিহু নৃত্যক ৰাজকীয় মৰ্যাদা প্ৰদান কৰিছিল? উত্তৰটো হৈছে স্বৰ্গদেউ ৰুদ্ৰসিংহই। বিহু নৃত্যক প্ৰথম ৰাজহুৱা মঞ্চত কোনে অৱতীৰ্ণ কৰাইছিল? উত্তৰটো হৈছে ৰাধা গোবিন্দ বৰুৱাই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন আছিল? উত্তৰটো হৈছে কৃষ্ণকান্ত সন্দিকৈ। অসম বিধানসভাৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰটো হৈছে বসন্ত দাস। সাহিত্য একাডেমী বঁটা লাভ কৰা প্ৰথম অসমীয়া গ্ৰন্থখন কি আছিল? উত্তৰটো হৈছে বনফুল। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? উত্তৰটো হৈছে নলিনীবালা দেৱী। অসমৰ সৈনিক স্কুল কোন ঠাইত আছে? উত্তৰটো হৈছে গোৱালপাৰা। অসমত ৰাসায়নিক সাৰ কাৰখানা কোন ঠাইত আছে? উত্তৰটো হৈছে নামৰূপ। অসমীয়া প্ৰথম ৰঙীন কথাছবিখনৰ নাম কি আছিল? উত্তৰটো হৈছে ভাইটি। শেষত আপোনালোকৰ বাবে এটা প্ৰশ্ন, অসমত চিমেণ্ট কাৰখানা কোন ঠাইত আছে? কমেণ্ট বক্সত জনাওক।